সাপ সোমাল বিয়েৰৰ বটলত সোমাই চটফটনি চকু পৰিল স্থানীয় লোকৰ হাজিৰ হল বন বিষয়া বটলত সোমাল সাপৰ মুখ বটল কাটি উদ্ধাৰ কৰিলে বন বিভাগে গোলাঘাটৰ জোনাকী নগৰৰ এখন পথাৰত বিচৰণ কৰা এটা বিষাক্ত সৰ্পৰ মুখখন এটা বটলত সোমাই পৰে ছাতি ফুটি কৰা সাপটো দেখি স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে আৰু সেই স্থানত উপস্থিত হৈ আইচং শ্যামে সাপটো ধৰি বটলৰ পৰা সাপৰ মুখখন উলিয়াই নিৰাপদ স্থানত মুকলি কৰি দিয়ে গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট ব্ৰহ্মপুত্ৰ নিউজ